Mundur bagole ha. Hello everyone, কি খবৰ? আশা কৰো সকলো ভালে আছে আৰু এফালে বেটি খেলি আছে আৰু এতিয়া গধূলি পায় 5টা মানে বাজিলে। পুলিচা চা মুখত চুলি লাগি আছে। আৰু এফালে মই চাপি আছোঁ একদমমান কাপোৰ। এফালে আজি ৰ'দটো দিয়াৰ বাবে চব এনেকৈ কাপোৰবোৰ ধোৱা হৈ গ'ল চব। আৰু এতিয়া এয়া চাপি আছোঁ সেইখিনি মোৰ আৰু এফালে দেউতাকৰ এফালে বেটি ভাগৰ তাই সৰু সৰু কাপোৰ এফালে জাপি আছোঁ বিচনাতে থৈ মেলি। আৰু আজি হৈছে ৰাখী বন্ধন, সেইকাৰণে ভাবিছোঁ আজি বাহঁতৰ ঘৰলৈ যাওঁ। এতিয়া যাম আৰু অলপ পাছত এইফালে ৰাখী আনিলেগৈ আৰু অলপমান মিঠাই আৰু এইফালে মায়ে মাছ কুচাই আছিলে। খাই দেচোন হাঁহে নেকি আজিকালি ইমান পকিলে নাচায়। বেটা হাঁহি দিয়া, পকিলা চাহ হাঁহি দিয়া। ফুফু যাম এতিয়া আৰু এয়া আমি বাহঁতৰ ঘৰ পালোঁ। এয়া একাপ খাব লৈছোঁ এতিয়া লাল চাহ। এইফালে বায়ে বনাই দিছিলে ফ্ৰেঞ্চ ফ্ৰাই আৰু লগত আছিলে মিঠাই। এইফালে বেটি আহি বিচনাত দি দিলোঁ, তাই এতিয়া খেলি আছে। আৰু এয়া বেটি শুই গ'ল এতিয়া। চাদৰখনত চাওকচোন কেনেকৈ ধৰি লৈছে একদম পৰিম বুলি, একদম পূৰা টোপনি। আৰু এইফালে মা धागों से बांधा एहसास दिल के रिश्ते का, रिश्ता ये अपना रब की रुबाई। मैं रहूं ना मैं तेरे बिना, तू रहे ना तू मेरे बिना। मैं रहूं ना मैं तेरे बिना, तू रहे ना तू मेरे बिना। धागों से बांधा एहसास दिल के रिश्ते का, रिश्ता ये अपना रब की रुबाई। मैं रहूं ना मैं तेरे बिना, तू रहे ना तू मेरे बिना। मैं शंकर जी का डमरू बाजे, पार्वती का नंदन नाचे। फूलों का तारों का सबका कहना है, एक हजारों में मेरी बहना है, सारी उम्र हमें संग। আৰু এইফালে বেটি তাই এবাৰ ৰাখী বন্ধনত প্ৰথমবাৰ পাইছে, ককায়েকক পিন্ধাইছে। फूलों का तारों का सबका कहना है, एक हजारों में मेरी बहना है, सारी उम्र हमें संग रहना है। फूलों का तारों का सबका कहना है, एक आगे तुम दबा कर हाँ